ভিউৱাৰ্ছ, আজি আমি মাইক্ৰ'ছফ্ট এক্সেলৰ 30টা বেছিক বাট ইম্পৰ্টেণ্ট ফৰ্মুলা শিকিম। আৰু এইটো ভিডিঅ' মোৰ এইটো চেনেলত দ্বিতীয় ভিডিঅ'। আৰু যদি আপোনালোকে প্ৰথম ভিডিঅ'টো চোৱা নাই, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, গৈ পেলাই চাই ল'ব, তেতিয়া এক্সেলৰ বেছিক বস্তুখিনি গম পাই যাব। নমস্কাৰ ভিউৱাৰ্ছ, আপোনালোকক টেকবিট চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু মোৰ নাম মনোজ। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকৰ মাজলৈ মই এইকেইটা ফৰ্মুলা লৈ আহিছোঁ। এই ফৰ্মুলাবিলাক শিকাৰ লগতে এই ফৰ্মুলাবিলাকৰ যিটো এপ্লিকেবিলিটি, ক'ত কেনেকৈ এপ্লাই কৰিব লাগে, সেইটো বস্তু আপোনালোকে ভালকৈ আজি ক্লিয়াৰ হৈ যাব। ভিউৱাৰ্ছ, এইটো চাওক, ইয়াতে চাম ফৰ্মুলাটো শিকাৰ কাৰণে অলৰেডি মই টেমপ্লেট বনাই ৰাখিছোঁ। ইয়াতে এইখন টেবুলত কিছুমান মানুহৰ নাম আছে আৰু তেওঁলোকৰ কিছুমান প্ৰডাক্টৰ ডিটেইলছ দিয়া আছে, আৰু সেইখিনিৰ ভেলু আছে কাষত, টোটেল ভেলু। আৰু সেইখিনি গোটেইখিনি অভাৰঅল প্ৰডাক্টখিনি, অভাৰঅল 18টা প্ৰডাক্টৰ যদি মোক টোটেল লাগে, তেতিয়া আমি চাম ফৰ্মুলা ইউজ কৰিম। কেনেকৈ কৰিম? যিকোনো ফৰ্মুলা ইউজ কৰাৰ আগতে আমি সদায় ইকুৱেল টু চিন দিম। ইয়াতে চাওক, ইয়াতে আমি ইকুৱেল টু চিন ইউজ কৰিম। ইকুৱেল টু দি পেলাই আমি লিখিম চাম, SUM। তলত ড্ৰপডাউন আহিয়ে যায়, আহি পেলাই আমি ইয়াতে ৰেঞ্জটো চিলেক্ট কৰিম। আমাক ৰেঞ্জ কোনখিনি ফিগাৰৰ আমাক লাগে, ইয়াতে চাওক, এইটোত মই চিলেক্ট কৰিছোঁ G12 কলম। G12ৰ পৰা মই ইয়াতে একেবাৰে G22 লৈকে, G23 লৈকে ড্ৰেগ কৰি দিম। আৰু ইয়াতে আমাৰ G12 থ্ৰু G23 এইখিনি ৰেঞ্জ চাওক। এইখিনি ৰেঞ্জৰ মাজত যিখিনি ডেটা আছে সেইখিনি ইয়াতে মোক টোটেলটো উলিয়াই দিব। এতিয়া ভিউৱাৰ্ছ চাওক, আমি ইয়াতে কিমান পালোঁ? 18,700। গতিকে এইটো হ'ল চাম ফৰ্মুলা। এতিয়া আহিম ভিউৱাৰ্ছ, আমি চাম ইফ। ইয়াতে মানুহৰ নাম আছে, প্ৰডাক্ট কেটেগৰী আছে, আৰু টোটেল ভেলু আছে। কেতিয়াবা কি হয়, আমাক গোটেইখিনি প্ৰডাক্টৰ ভেলু নালাগে। ইয়াতে চাওক, ইয়াতে বাই চান্স ধৰক যে ইয়াতে কৈছে যে টোটেল ভেলু অফ চাৰ্টছ অনলি। গতিকে এতিয়া চাৰ্ট কিমানটা আছে, অকল চাৰ্টৰ চামটো লাগে। সেইটো উলিয়াবৰ কাৰণে ইয়াতে কম ডেটা আছে, সেইটো কাৰণে আপোনাৰ লাগিছে ইজি। কিন্তু যেতিয়া ইয়াতে বেছি ডেটা থাকিব, তেতিয়াতো এইটো মেনুৱেলি কৰা টান হ'ব। তেতিয়া আমি চাম ইফ ইউজ কৰিম। চ' ইয়াতে এতিয়া আমাক চাৰ্টৰ ভেলু লাগে অকল চাম ইফ। এতিয়া ৰেঞ্জ কৈছে আমাক কোনটো ৰেঞ্জৰ পৰা লাগিব। ৰেঞ্জ বুলি ক'লে আমাক এইটো চাওক, প্ৰডাক্ট কেটেগৰী আমি ইয়াৰ পৰা ক'ত চাৰ্ট আছে, য'ত চাৰ্ট শব্দটো য'ত সোমাই আছে প্ৰডাক্ট কেটেগৰী, সেইটো হ'ব ৰেঞ্জ। সেইটো চিলেক্ট কৰিম। তাৰপাছত কি কৈছে ক্ৰাইটেৰিয়া। ক্ৰাইটেৰিয়া কি কৈছে? চাৰ্ট। আমি চাৰ্টটো ইয়াতে লিখি দিম। আপুনি চাই আছে চাগে, মই ক'ত লিখি আছোঁ। চাৰ্টটো ক্ৰাইটেৰিয়া লিখি দিলোঁ। তাৰপিছত এতিয়া কি বিচাৰিছে চাওক, ইয়াতে চাম ৰেঞ্জ। চাম ৰেঞ্জটো কোনটো হ'ব? এইটো হ'ব, এইটো টোটেল ভেলু যিটো আছে, সেইটো কলমত চাম ৰেঞ্জ লাগে। গতিকে আমাক কি লাগে? য'ত চাৰ্ট আছে সেইফালে, আৰু য'ত এইফালে তাৰ ভেলু আছে সেইখিনিহে অকল চাম লাগে। গতিকে ইয়াতে ব্ৰেকেট ক্ল'জ কৰি দিওঁ। এতিয়া চাওক, ইয়াতে ভিউৱাৰ্ছ আমি ভেলু কিমান পালোঁ? 10,940। এবাৰ আহিল কাউণ্ট। আমাক কেতিয়াবা কাউণ্ট উলিয়াবলগীয়া হয়। ইয়াতে চাওক, আমি কাউণ্ট ফৰ্মুলা ইউজ কৰিম। ইয়াতে যে প্ৰডাক্ট আছে, ইয়াতে যিটো প্ৰডাক্ট আছে, তাৰ যিটো ৰেট আছে, সেইটো কিমানটা ৰেট আছে ইয়াতে আমাৰ কাউণ্টটো যদি আমাক লাগে, চিম্পলি ইকুৱেল টু চি কাউণ্ট। তাৰপিছত আমাক কাউণ্ট ক'ত লাগে, আমি ৰেঞ্জটো চিলেক্ট কৰিম। ইয়াৰ পৰা এইটো কলমত লাগে, এই ৰেঞ্জটো চাওক, F11 থ্ৰু 523। এইখিনি ৰেঞ্জ চিলেক্ট কৰি আমি ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ মাৰিম। তাৰপিছত 12 দেখাইছে, তাৰমানে আমাৰ ইয়াতে কিমানটা কাউণ্ট চাই লওক আপুনি, 12টা, তাৰমানে 12টা কাউণ্ট আছে। তাৰমানে এতিয়া আমি আহিম কাউণ্ট এ। ইয়াতে কাউণ্ট এ হ'ব। কাউণ্টাৰ কিয় দৰকাৰ? আমি কাউণ্টটো কৰিব পাৰোঁ, কিন্তু কাউণ্টাৰ কিয় কি হয়, যেতিয়া আমি নাম্বাৰৰ কাউণ্ট উলিয়াওঁ, তেতিয়া কাউণ্ট ফৰ্মুলা দি অকল আমি নাম্বাৰ উলিয়াব পাৰোঁ। কিন্তু আমি চাওক, কাউণ্ট ফৰ্মুলা ইউজ কৰি আমি টেক্সটৰ আমি ফিগাৰ উলিয়াব নোৱাৰোঁ। চাওক, এটা 0 দেখাইছে, চাওক এইটো 0 দেখাইছে। তেতিয়া সেইটো কাৰণে টেক্সট থকা চেলৰ কাউণ্ট উলিয়াবৰ কাৰণে আমি কাউণ্ট ইউজ কৰোঁ, কাউণ্টাৰ 12। এইটো আছিলে কাউণ্টাৰ। নেক্সট আমি ইউজ কৰিম কাউণ্ট ইফ।
কাউণ্ট ইফটো চাম ইফছৰ নিচিনাই একে। চাম ইফত চাম দিয়ে আৰু ইয়াতে কাউণ্ট দিয়ে। ইকুৱেল টু কাউণ্ট ইফ, তাৰপিছত ব্ৰেকেট ষ্টাৰ্ট কৰোঁ। কৰি এতিয়া ৰেঞ্জটো লাগে, কাৰ ৰেঞ্জ লাগে আমাক, প্ৰডাক্ট কেটেগৰীত ক্ৰাইটেৰিয়া লাগিব। ক্ৰাইটেৰিয়া কি লাগিব যে চাৰ্ট থকা কাউণ্ট কেইটা লাগে, য'ত চাৰ্ট নাইবা বেলেগ দিওঁ। এইবাৰ আমি দিওঁ পেণ্ট থকা প্ৰডাক্টৰ পেণ্ট কিনা মানুহৰ কেইটা ইয়াতে কাউণ্ট আছে চাওক, দুটাই আছে, 1 2, বেলেগ আছে নেকি? নাই। তোমাৰ নেক্সট ফৰ্মুলা লেন। ইয়াতে চাওক, এইখন টেবুলত কিছুমান মানুহৰ প্ৰডাক্টবিলাকৰ এগেইনষ্টত মানুহখিনিৰ মোবাইল নম্বৰ দিয়া আছে। কিন্তু ইয়াতে চাওক, কিছুমান মোবাইল নম্বৰ আমাৰ ডেটা এণ্ট্ৰি অপাৰেটৰে ভাবি লওক ভুলকৈ এণ্ট্ৰি কৰিছে। তো কিছুমানত আছে 9টা, কিছুমান 10টা। কোনটোত ভুল আছে, কোনটোত মানে নাম্বাৰ কম বা বেছি আছে, সেইটো আমি জানিবৰ কাৰণে লেন ইউজ কৰিম। ইকুৱেল টু লেন, পেকেজ ষ্টাৰ্ট, চিলেক্ট কৰিলোঁ চেল। এইটো আমি এতিয়া ওপৰৰ পৰা তললৈকে টানি দিওঁ ফৰ্মুলাটো, গোটেইখিনি আহি যাব। এইটো চাওক, এতিয়া দেখাই দিছে ক'ত কেইটা আছে। এইটোত 9টা আছে, এটা ভুল কমকৈ কৰিছে। ক'ত বেছি আছে 11টা। এইটো আছিলে লেন ফৰ্মুলা। এবাৰ ইয়াতে আমি 3টা একেলগত শিকিম, প্ৰপাৰ, আপাৰ, লৱাৰ। আমাৰ টেক্সটৰ যদি লৱাৰ কেছৰ পৰা আপাৰ কেছ ক'ব লাগে, সেইটো আপাৰ কেছ। আৰু যদি আপাৰ কেছ বা বেলেগ টেক্সট যদি আমি লৱাৰ কেছলৈ নিব লাগে, তেতিয়া আমি লৱাৰ ফৰ্মুলা ইউজ কৰিম। আৰু যিটো প্ৰপাৰ মানে হ'ল, ধৰক এটা ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰটো ইয়াতে কেপিটেল থাকিব আৰু বাকীকেইটা স্মল থাকিব। এইটো প্ৰপাৰ কৰিম, PROPER। এই নামটো উলিয়াম আমি, নামটো এতিয়া চাওক, ফাৰ্ষ্ট লেটাৰকেইটা কেপিটেল হৈ গ'ল আৰু বাকীকেইটা স্মলে থাকিল। নেক্সট আপাৰত কি হ'ব, গোটেইকেইটা আখৰ কেপিটেল হৈ যাব। সেইটো চাওক। নেক্সট আহিলে লৱাৰ কি হ'ব, গোটেইবিলাক যি আছে, ইয়াতে চাওক ক'ত ডাঙৰ ক'ত সৰু আছে, গোটেইবিলাক সৰু হৈ যাব। এইকেইটা আছিলে প্ৰপাৰ, আপাৰ আৰু লৱাৰ। আচ্ছা, ইয়াতে এখন কেইটামান ষ্টুডেণ্টৰ মাৰ্কশ্বিট আছে, গতিকে তেওঁলোকৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ আমি এভাৰেজ উলিয়াম। প্ৰত্যেকজন ষ্টুডেণ্টৰ এভাৰেজ মাৰ্ক উলিয়াবলৈ আমি কি কৰিম, ইয়াতে ফৰ্মুলা লিখিলে আমি AVERAG কমপ্লিট নিলিখিলেও হয়। এতিয়া অকল যদি আপুনি AVG লিখি দিয়ে, তেতিয়া সি অট'মেটিক লৈ লয়। আৰু এভাৰেজ লিখি পেলাই আমি ৰেঞ্জটো লৈ ল'ম, ক'ৰ পৰা কোনকেইটা নাম্বাৰৰ আমাক লাগে, 1 2 3 4 5 এইকেইটা ৰেঞ্জটো লৈ ল'লোঁ। তাৰপিছত এভাৰেজ দি দিলে, এভাৰেজ আহিলে 70। নেক্সট আহিলে প্ৰডাক্টৰ ইজি আৰু মাল্টিপ্লিকেশ্যন, ইকুৱেল টু PRODUCT। এইটো চিলেক্ট কৰিম আৰু এইটো চিলেক্ট কৰিম, কৰি পেলাই আমি ব্ৰেকেট ক্ল'জ কৰিম। এইটো প্ৰডাক্ট হৈ গ'ল। এইটো আছিলে প্ৰডাক্ট ফৰ্মুলা। নেক্সট চাম ৰাইট লেফ্ট কি, ইয়াতে কি হয়, কেতিয়াবা আমাক কিছুমান, ইয়াতে ধৰক মোবাইল নাম্বাৰ আছে, ইয়াতে সেইকেইটা মোবাইল নাম্বাৰ যদি আমাক বাই চান্স লেফ্ট ছাইডৰ 5টা নাম্বাৰ লাগে বা ৰাইট ছাইডৰ 5টা নাম্বাৰ লাগে, তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰোঁ। এতিয়া চাব, ৰাইট লেফ্ট, আমি প্ৰডাক্টটো দি লওঁ, ৰাইট ছাইড ইকুৱেল টু RI, চিম্পল। কাৰ ৰাইট লাগে, এইটো কোনটো চেলৰ, এইটো মোবাইল নাম্বাৰৰ, জাষ্ট চিলেক্ট কৰক। ঠিক তেনেকৈ ইয়াতে লেফ্ট চিলেক্ট কৰক, কাৰ লেফ্ট লাগে, এইকেইটা নাম্বাৰৰ চেলটো চিলেক্ট কৰক, ক্ল'জ কৰক। ভিউৱাৰ্ছ, আমাক ইয়াতে এইকেইটা নাম্বাৰৰ ৰাইট ছাইডৰ 5টা নাম্বাৰ লাগে, গতিকে আমি ৰাইট ছাইডৰ আমি ক্ৰাইটেৰিয়া দিব লাগিব যে ৰাইট ছাইডৰ 5টা নাম্বাৰ লাগে। ঠিক তেনেকৈ ইয়াতে লেফ্ট ছাইডৰ 5টা নাম্বাৰ লাগে আমাক। ওলাই গ'ল। আৰু এইকেইটা আপুনি টানি দিয়ক তললৈকে, আহি গ'ল। আপোনালোকে নামকেইটা মিলাই চাব ঠিকে আছে নে নাই।
মেক্সিমাম মিনিমাম লাৰ্জ স্মল এইটো ইজি হয় যদি মেক্সিমাম নাম্বাৰ লাগে এতিয়া এজন ষ্টুডেণ্টে মেক্সিমাম নাম্বাৰ কিমান পাইছে মেক্স মাৰি মেক্সটো চিলেক্ট লিখি পেলাই আপুনি নাম্বাৰৰ ৰেঞ্জটো চিলেক্ট কৰি দিয়ক এই চায়েন্স যিটো আছে মই তাৰ পৰা চাওক চায়েন্সলৈকে কাৰ্জাৰটো লৈ গৈছোঁ তাৰপিছত মই চিলেক্ট কৰিছোঁ গোটেইকেইটা একেলগত চিফ্ট টিপি পেলাই মই লেফ্ট ছাইডৰ এৰো টিপিছোঁ টিপি চিলেক্ট কৰিছোঁ ব্ৰেকেট ক্ল'জ কৰিছোঁ যাতে ইয়াৰ মানে কুশল এজন মানুহে হায়েষ্ট নম্বৰ 90 আছে এটা ছাবজেক্টত ঠিক তেনেকৈ এইটো তললৈকে কপি কৰি দিয়ক বাকীকেইটা ওলাই যাব তাৰপিছত কোনোবা 100 পাইছে হায়েষ্ট এইটো আছিলে মেক্স এইজন ষ্টুডেণ্টে মিনিমাম নাম্বাৰ কিমান পাইছে মিনিমাম নাম্বাৰ কি আছে চিলেক্ট কৰক এই তেখেতৰ ছাবজেক্টৰ নাম্বাৰৰ ৰেঞ্জকেইটা চিলেক্ট কৰি দিয়ক মই ইয়াতে ছায়েন্সৰ তললৈকে লৈ আহিছোঁ কাৰ্জাৰটো আনি পেলাই চিফ্ট টিপি পেলাই আকৌ লেফ্ট ছাইডে লৈ গৈছোঁ চিফ্ট টিপি পেলাই লৈছোঁ ব্ৰেকেট ক্ল'জ কৰি দিছোঁ চাওক এইকেইটা মিনিমাম নাম্বাৰ ওলাই গ'ল LARG লাৰ্জটো কেতিয়া হয় যদি আপোনাক কেতিয়াবা সুধি দিয়ে যে ছেকেণ্ড লাৰ্জেষ্ট নম্বৰ কি আছে বা থাৰ্ড লাৰ্জেষ্ট নম্বৰ কি আছে তেতিয়া এইটো ফৰ্মুলা বহুত দৰকাৰী বা যদি সুধি দিয়ে যে ছেকেণ্ড স্মলেষ্ট নাম্বাৰ বা ছেকেণ্ড থাৰ্ড স্মলেষ্ট নাম্বাৰ কি উলিয়াব লাগিলে এইটো ফৰ্মুলা বহুত দৰকাৰী চিম্পল লাৰ্জ লিখিব ব্ৰেকেট ষ্টাৰ্ট আকৌ সেই ৰেঞ্জটো চিলেক্ট কৰি দিয়ক তাৰপিছত কি লাগে আপোনাক ছেকেণ্ড লাৰ্জেষ্ট লাগে 2 লিখি দিয়ক ছেকেণ্ড লাৰ্জেষ্ট 2 আছে যদি আমি ইয়াৰ থাৰ্ড লাৰ্জেষ্ট চাওঁ আৰু থাৰ্ড 80 আছে ঠিক নাই এইটো এই ফৰ্মুলাটো তললৈকে ড্ৰেগ কৰি টানি দিয়ক চবৰে ওলাই যাব থাৰ্ড লাৰ্জেষ্ট নাম্বাৰ ঠিক আছে এইকেইটা চাওক ডেচিমেলত আছে ডেচিমেল পাইছে ছেকেণ্ড বা ফ'ৰ্থ বা থাৰ্ড স্মলেষ্ট লাগে চিম্পল ইকুৱেল টু SMALL ৰেঞ্জটো চিলেক্ট কৰক ছাবজেক্টৰ তাৰপিছত আপুনি নাম্বাৰটো দিয়ক কিমান থাৰ্ড স্মলেষ্ট লাগে এতিয়া চাওক মিলাই চাব আপোনালোকে এইকেইটা ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে এইটো মিলাই চাব মোৰ এনচাৰটো ঠিকে ওলাইছে নে নাই এইটো আছিলে এইকেইটা ফৰ্মুলা এইটো আছিলে কনকাটেনেট এইটো বহুতেই ইণ্টাৰেষ্টিং যেতিয়া মই ফাৰ্ষ্ট এক্সেল শিকিছিলোঁ এক্সেলত কাম কৰিছিলোঁ তেতিয়া এইটো ফৰ্মুলা চাই পেলাই মই মানে বহুত মানে এক্সাইটেড হৈছিলোঁ এতিয়া চাওক ইয়াৰ ব্যৱহাৰটো কেনেকুৱা ইয়াতে এজন মানুহৰ নামটো তিনিটা ভাগত ডিভাইড কৰা আছে ফাৰ্ষ্ট নেম মিডিল নেম লাষ্ট নেম কেতিয়াবা আপোনাক আপোনাৰ কেতিয়াবা দৰকাৰ হ'ব পাৰে যে গোটেইকেইটা নাম একেলগত লাগে তেতিয়া এইটো ফৰ্মুলা আমি ইউজ কৰিম ফাৰ্ষ্ট কনকাটেনেট ফৰ্মুলা বহুতেই ইজি এতিয়া চাব ইকুৱেল টু কনকাটেনেট লিখি পেলাই আমাক কোনটো লাগে ফাৰ্ষ্ট নেম চিলেক্ট কৰিলোঁ কমা দিলোঁ দি পেলাই আমি ইয়াতে ইনভাৰ্টেড কমা এটা দিম আৰু যদি আমাক এইকেইটাৰ মাজত স্পেচ লাগে লেটাৰ দুটাৰ মাজত স্পেচ লাগে তেতিয়া স্পেচ দিম আকৌ ইনভাৰ্টেড কমা তাৰপিছত কমা দিম আমি নেক্সট মিডিল নেম চিলেক্ট কৰিম আকৌ কমা দিম আকৌ ইনভাৰ্টেড কমা স্পেচ ইনভাৰ্টেড কমা আকৌ এবাৰ লাষ্ট টেবত যাম ব্ৰেকেট ক্ল'জ কৰি দিম চাওক কিন্তু চাওক ফৰ্মুলাটো চাই ল'ব ভালকৈ এইটো মই ওপৰত চাই ল'ব দিয়া আছে এইটো হৈ গ'লনে এইটো ফৰ্মুলাটো চাই লওক আপোনালোকে এইটো ওপৰত মই দেখাইছোঁ নোট কৰি ল'ব নেক্সট আহিলে ইফ ফাংচনটো লজিকেল ফাংচন এইবিলাক এক্সেলত বিভিন্ন ফাংচন আছে লজিকেল একাউণ্টিং ইফ কেতিয়া ইউজ কৰে কেতিয়াবা কিছুমান ৰিকুৱাৰমেণ্ট থাকে যে কেতিয়াবা কিছুমান কামত এনেকৈ আপুনি কিছুমান ডেটা ছেট আপুনি আইডেণ্টিফাই কৰিব লাগে বা মাৰ্ক কৰিব লাগে এতিয়া চাওক ইয়াতে এটা ৰেট এটা আছে প্ৰডাক্টৰ ৰেট আছে যদি আপোনাক কেতিয়াবা সুধিব পাৰে যে যিকেইটা 500ৰ ওপৰত আছে সেইকেইটা বেলেগকৈ মাৰ্ক কৰা আৰু যিকেইটা 500ৰ তলত আছে সেইকেইটা বেলেগকৈ মাৰ্ক কৰা তো এইবিলাক কাম মেনুৱেলি কৰা নাযায় বহুত টাইম লাগিব আমি এতিয়া ইফ ফাংচন ইউজ কৰিম ইকুৱেল টু ইফ চাই যাব ব্ৰেকেট ষ্টাৰ্ট লজিকেল টেষ্ট মানে আমি আছামীটো কি কৰিম ইয়াতে ভেলুটো দিম এইটো ভেলু চিলেক্ট কৰিম চেল ভেলু চিলেক্ট কৰিম কমা দিম কমা দিওঁ লজিকেল টেষ্ট মানে এইটো আমি ইয়াৰ ক্ৰাইটেৰিয়া দিব লাগিব এইটো যদি গ্ৰেটাৰ দেন 500 হয়
তেতিয়াহ'লে কি হ'ব অ'কে, আৰু যদি আদাৰৱাইজ নট অ'কে। সেইটো মই মাৰ্ক কৰিছোঁ, এতিয়া চাব হৈ গ'ল। তাৰমানে এতিয়া চাওক এইটো ৰেটত, এইটো চাওক ৰেট যিকেইটা 500 তলত আছে সেইকেইটা নট অ'কে আহিছে, আৰু যিকেইটা 500 ওপৰত আহিছে এটা চাওক অ'কে আহিছে। এতিয়া আপোনাৰ মিলাই চাব। এইটো আছিলে এই ফাংচন। এই ফাংচনৰ বহুত আছে, বহুত ফাংচন আছে। এইটো জাষ্ট বেছিক বস্তু শিকিছোঁ আজি, আগলৈকে আমি শিকি থাকিম এডভান্স ফৰ্মুলাবিলাক। নেক্সট আছে ইয়াতে চাওক, এইটো টাইম ৰিলেটেড ফৰ্মুলা হয়। নাও, টুডে আৰু টেক্সট। আচ্ছা, নাও মানে হয় ইয়াতে চাওক এটা বস্তু দিছে, এটা ডেট দিছে। যদি আমাক ডেট লাগে, ডেটটো হ'লে আমি চিম্পল ইকুৱেল টু টি ইউ, যদি আজিৰ ডেট লাগে, এটা আজিৰ ডেটৰ কাৰণে আমি টুডে ফৰ্মুলা ইউজ কৰোঁ। আৰু যদি আমাক এতিয়া বৰ্তমান টাইম লাগে, তেতিয়া সেইটো কাৰণে আমি নাও ইউজ কৰোঁ, নাও। চাওক ইয়াতে টাইমৰ লগত ডেটৰ লগত টাইমো আহি গ'ল নাও। আৰু এটা আছে টেক্সট। এইটো টেক্সটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা, এইটো চাই ল'ব। টেক্সট ফৰ্মুলাটো মই দেখাই দিছোঁ। কেতিয়াবা কিছুমান ডেট দিয়া থাকে, কিছুমান ডেটাত ডেট দিয়া থাকে, আৰু ডেটবিলাক আমাক কিছুমান নিৰ্দিষ্ট মানে ফৰ্মেটত লাগে, তেতিয়া আমি টেক্সট ইউজ কৰোঁ। এইটো চাব ইকুৱেল টু টেক্সট লিখি পেলাই আমি এইটো চিলেক্ট কৰিম যে আমাক কি ফৰ্মেটত লাগে। যে আমাক ডেটটো আমাক প্ৰথমতে লাগে, ডেটটো দুটা আখৰ লাগে। তাৰপিছত আমাক লাগে মান্থটো লিখা আহিব লাগে, JAN। যদি JN লাগে 3টা M দিম, আৰু যদি আমাক ইয়াৰ লাগে, ইয়াৰটো দুটা ফিগাৰত দিব নে 4টা দিব, 3টা দিব, 4টা দিম। ব্ৰেকেট ক্লজ কৰি দিওঁ। 4 ছেপ্টেম্বৰ, ইয়াতে 14/9/2025 হৈছে, কিন্তু ইয়াতে চাওক 14 ছেপ্টেম্বৰ বুলিছে। সেইটো টেক্সট ফৰ্মুলা। ৰেংক, আচ্ছা ইয়াতে ৰেংক ফৰ্মুলাটো চাব লাগিব। ইয়াতে ৰেংক ফৰ্মুলাটো এটা চব ঠিকেই আছে, ইয়াতে এটা নতুন বস্তু আছে। আমি ইয়াতে ৰেঞ্জটো মানে আমি ফিক্স কৰিব লাগিব। গতিকে ৰেঞ্জ ফিক্স কৰা মই এটা শ্বৰ্টকাট আছে, বা আপুনি মেনুৱেলি কৰিব পাৰি। এটা চাই পেলাই চাই লওক। ইয়াতে এইকেইটা ইয়াতে 18টা ষ্টুডেণ্টছ আছে, 18 ষ্টুডেণ্টছৰ টোটেল মাৰ্কছ আছে। গতিকে কোনে হায়েষ্ট ৰেংক পাইছে চাবৰ কাৰণে আমি ৰেংক লিখিম, ব্ৰেকেট ষ্টাৰ্ট কৰিম। তাৰপিছত আমি কি কৰিম, নাম্বাৰ দিম। কোনটো নাম্বাৰ, এইটো নাম্বাৰৰ, এইটো নাম্বাৰ দি পেলাই আমি কমা দিম, দি পেলাই আমি আকৌ ৰেফাৰেঞ্চ কৈছে, ৰেফাৰেঞ্চ কাৰ্ড আমি ৰেফাৰেঞ্চটো এইকেইটাৰ পৰা উলিয়াব লাগিব। এই ৰেঞ্জটো চিলেক্ট কৰিম, কিন্তু এই ৰেঞ্জটো চিলেক্ট কৰাৰ লাগে আমি ৰেঞ্জটো ফিক্স কৰিব লাগিব। ফিক্স কৰাৰ কাৰণে চাওক ওপৰত চাওক, এইটো চিলেক্ট কৰি কিনে F2 দবাই দবাই দিম। যদি আপোনাক লাগে যে ডিচেণ্ডিং অৰ্ডাৰ, তেতিয়া আপুনি 0 দিব, দি কিনে ব্ৰেকেট ক্লজ কৰি দিব। তাৰপিছত এইটো বাই ডিফল্ট আহি যায়, 0 নিদিলে বাই ডিফল্ট আহে। যদি আপোনাৰ এনেকুৱা হয় যে যোনে বেছি নম্বৰ পাইছে তাক কম ৰেংক দিব লাগে, যোনে বেছি নম্বৰ পাইছে তাক বেছি ৰেংক দিব লাগে, তেতিয়া আপুনি এতিয়া চাওক এই 0ৰ হাইট 1 কৰি দিব। এতিয়া চাওক চেঞ্জ হৈ যাব, যোনে বেছি নম্বৰ পাইছে সি বেছি ৰেংক পাইছে। এইটো আছিলে ৰেংক ফৰ্মুলা। নেক্সট আহিলে কাউণ্ট ব্লেংক। কাউণ্ট ব্লেংকটো চিম্পল, যিবিলাক ব্লেংক আছে সেইটো কাউণ্ট কৰিবৰ কাৰণে আমি কাউণ্ট ব্লেংক ইউজ কৰোঁ। কাউণ্ট ব্লেংক, এইটোত ইয়াতে চাওক মোবাইল নম্বৰত কেইটাত ব্লেংক আছে চাবৰ কাৰণে আমি ফ্ৰেছ চিলেক্ট কৰি ব্ৰেকেট ক্লজ কৰি দিম 3টা। ভিউৱাৰ্ছ আপোনালোকে ইয়াতে এটা কথা এটা কওঁ, আগৰ ছিটকেইটাত ইয়াতে চাওক প্ৰথমতে চিৰিয়েল নম্বৰৰ এটা ভুল এটা হৈছিলে, 11 হৈছে ডাইৰেক্ট 8 আহিছে, এইটো চবতে 12 হ'ব। সেইটো আপোনালোকে চাই ল'ব, মই এতিয়া কাৰেক্ট কৰি দিছোঁ। আৰু এবাৰ আমি শিকিম ডেটেড ইফ। ডেটেড ইফ একো নাই, দুটা ডেটৰ মাজত ডিফাৰেঞ্চটো চাবৰ কাৰণে। যদি আপোনাৰ এইটো এটা ধৰক, ইয়াতে এজন মানুহৰ বাৰ্থ ডেট আছে আৰু এইটোত আজিৰ ডেটটো আছে, এই দুটা ডেটৰ মাজত কিমান বছৰ, কিমান দিন, কিমান মাহৰ ডিফাৰেঞ্চ, সেইটো জানিবৰ কাৰণে আমি এইটো ডেটেড ইফ ইউজ কৰোঁ। এতিয়া চাওক ফৰ্মুলাটো চাই ল'ব আপোনালোকে। ইয়াৰটো উলিয়াবৰ কাৰণে ইকুৱেল টু ডেটেড ইফ, তাৰপিছত মই এইটো চিলেক্ট কৰিম বাৰ্থডে, তাৰপিছত আজিৰ ডেট চিলেক্ট কৰিম, কমা দি পেলাই ইনভাৰ্টেড
কমাৰ ভিতৰত ৱাই লিখি দিম। তাৰপিছত কিমান বছৰ হৈছে 37 ইয়াৰ্ছ হৈছে সেই মানুহজনৰ, সেইটো ওলালে। নেক্সট আকৌ কিমান বছৰ কিমান মাহ কিমান দিন সেইটো চাবৰ কাৰণে আমি এপ্ৰিল আকৌ ডেটেড ইফ দিম। আকৌ সেই চেম ডেট দুটা চিলেক্ট কৰিম, আকৌ ইনভাৰ্টেড কমাৰ ভিতৰত আমি কি কৰিম, ইয়াৰৰ পৰা আমি মাহটো উলিয়াই দিম, তাৰমানে ৱাই এম শ্বৰ্টকাট লিখিম। তাৰপিছত 6 months, তাৰমানে 37 years 6 months আৰু কিবা দিন আছে নেকি চাওঁ, কিবা 37 years 6 months আৰু এক্সট্ৰা কিবা ডেট আছে নেকি চাই লওঁ, ডে আছে নেকি কিমান ডেজ, ইকুৱেল টু চেম ফৰ্মুলা ডেটেড ইফ চেম আমি সেই ডেট দুটা চিলেক্ট কৰিম ওপৰত গৈ পেলাই, সময় দি পেলাই আমি কি কৰিম, ডেটৰ পৰা মানকেইটা ওলাই দিম, তাৰমানে 18 days চাওক 18 days, তাৰমানে এই দুটা ডেটৰ মাজত কিমান ডিফাৰেঞ্চ আছে, মানে এজন মানুহ যদি এইটো ডেটত জন্ম লৈছিলে আৰু আজিৰ ডেটৰ তেওঁৰ বয়স কিমান, তেওঁৰ বয়স 37 years 6 months 18 days, এইটো এইটো এটা ইফ এণ্ড ইফ অৰ আৰু ট্ৰিম, এইকেইটা মই বনাই ৰাখিছোঁ, এইটো চাব আপুনি, এটা ক্ৰাইটেৰিয়া এটা চাই লওক। আমি প্ৰথমতে চাম ইফ এণ্ডত কি হয়, ইয়াতে দুটা ক্ৰাইটেৰিয়া আছে, ইফ এণ্ডত দুটা ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব। ইয়াতে প্ৰথমটো চাওক পঢ়ক, এইটো ফাৰ্ষ্ট ক্ৰাইটেৰিয়া যে ইফ এজ ইজ মোৰ দেন 50 years এণ্ড চেলাৰী মোৰ দেন 50,000, তেতিয়াহ'লে অ'কে লিখিব লাগে, আদাৰৱাইজ নট অ'কে লিখিব লাগে। ঠিক আছে, তো তেতিয়াহ'লে আমি ইয়াতে আমি ইফ ফৰ্মুলা লিখিম, ইকুৱেল টু ইফ আৰু এণ্ড দিম, ইফ এণ্ড কি কৈছে, এজ ইজ গ্ৰেটাৰ দেন 25, এজ এইটো এজ কলমৰ তলত যাম, এজ কলমত যাই আমি এইটো চেল চিলেক্ট কৰিম য'ত এজ আছে ফাৰ্ষ্ট 25 আছে, এইটো যদি কি কৈছে গ্ৰেটাৰ দেন 50 হয়, আৰু কি কৈছে, আৰু এটা এণ্ড দিছোঁ নহয়, তাৰমানে আৰু কৈছে চেলাৰীটো যদি গ্ৰেটাৰ দেন 50,000 হয়, তেতিয়াহ'লে আমি ক'ব লাগে যে অ'কে, আদাৰৱাইজ আমি ক'ব লাগে যে নট অ'কে। এইটো চাওক এতিয়া এই ক্ৰাইটেৰিয়াকেইটা এতিয়া মেটচ কৰিছে নাই চাই ল'ব আপোনালোকে। নেক্সট আহিলে ইফ অৰ কেতিয়া ইউজ কৰিব, এইটো চাওক ছেকেণ্ডটো ইয়াতে কি কৈছে, ইফ এজ ইজ মোৰ দেন 50 years অৰ চেলাৰী মোৰ দেন 50K, তাৰমানে ইয়াতে যিকোনো এটা ক্ৰাইটেৰিয়া হ'ল, এই দুটা যিটো ক্ৰাইটেৰিয়া দি আছে, এইটো যদি এইডাল দুটা ক্ৰাইটেৰিয়া যদি ফুলফিল কৰে তেতিয়াহ'লে এইটো অ'কে বুলি আমি লিখিব লাগিব। তাৰমানে এইটো চাওক ইফ ফৰ এইটো যদি গ্ৰেটাৰ দেন 50 হয়, এজটো যদি গ্ৰেটাৰ 50 হয়, নহ'লে চেলাৰী যদি তেওঁৰ 50,000 কৰি বেছি, তেতিয়াহ'লে আমি তেওঁক অ'কে ক'ব পাৰোঁ। ইয়াতে যিকোনো এটা ক্ৰাইটেৰিয়া মেট কৰিলে হ'ল, আদাৰৱাইজ আমি নট অ'কে ক'ব লাগে, চিম্পল হৈ গ'ল। এইটো চালে আপোনালোকে ইফ এণ্ড ইফৰ, আৰু এটা আছে ট্ৰিম মানে কি আৰু, এইটো চাওক ইয়াতে মানুহৰ নাম দি আছে, কিন্তু নামবিলাকত চাওক বহুত গেপ আছে, চাইছেনে, এই গেপবিলাক নোহোৱা কৰাৰ কাৰণে আমি কি কৈছোঁ ট্ৰিম, TRIM, তাৰপিছত ফাৰ্ষ্ট চেলটো চিলেক্ট কৰক, ব্ৰেকেট ক্লজ কৰক, তাৰপিছত ফাৰ্ষ্ট চেলটোত মাউচ পইণ্টাৰটো লৈ যাওক, যাই কিনে চিফ্ট কি তললৈকে আহক, আহি কণ্ট্ৰল ডি কৰি দিয়ক, আহি গ'ল ফৰ্মুলা, চাওক নামকেইটা ঠিক হৈ গ'ল, ইয়াতে য'ত এক্সট্ৰা স্পেচ আছিলে নোহোৱা হৈ গ'ল, সেইটো ট্ৰিম ফৰ্মুলা। নেক্সট আহিলে ইফ ইন একাউণ্টিং আৰু ইফ এৰৰ, আচ্ছা ইফ ইন একাউণ্টিং মানে একো নাই, এটা চিম্পল বস্তু, এইটো চাওক, এইটো ভিউৱাৰ্ছ, এইটো আমাৰ আজি লাষ্ট ফৰ্মুলা হ'ব, আশা কৰোঁ আপোনালোকে আগৰ ফৰ্মুলাখিনি বুজি পালে, আৰু যদি ভাল পাইছে বেয়া পাইছে জনাব, মই আগলৈকে আৰু উন্নত মানদণ্ডৰ ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম। এইটো আজি আমাৰ লাষ্ট ফৰ্মুলা হ'ব, এইটো ফৰ্মুলাৰ পিছত আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। ইফ তাৰমানে কি হয়, কেতিয়াবা কিছুমান একাউণ্টিং ফিগাৰত নিগেটিভ মানে বেলেঞ্চ নেদেখায়, নিগেটিভৰ ঠাইত জিৰ' দেখায়, ঠিক ইয়াতে এইটোৱে কৈছে, ইয়াতে চাওক দুজন এমপ্লয়ীৰ মানে চেলাৰী পেণ্ডিং আছে, আৰু এইজনৰ চেলাৰী নিগেটিভত আছে, তাৰমানে সেই মানুহজনে
অলৰেডি পইচা নি থৈ দিছে, এডভান্স লৈছে, গতিকে তাৰ নিগেটিভত দেখাই আছে, মানে সি 50,000 দিবই আছে, 5,000। কিন্তু এইটো আমাক এমপ্লয়াৰে কৈছে যে নাই, যে এইটো যিকেইটা নিগেটিভত আছে সেইকেইটা জিৰ' দেখাব লাগে, আৰু বাকী যিকেইটা আছে সেইকেইটা এজ ইট ইজ দেখাব লাগে। তো এইটো মেইনলি এটা এটা চাই থকা সম্ভৱ নহয়, গতিকে এইবিলাক আমি বহুত জল্দি কৰিবৰ কাৰণে আমি ইয়াতে আমি ইফ ফাংচন ইউজ কৰিম। আগতে ইফ ফাংচন দেখাইছোঁ, এইটোত চাওক ইফৰ আমি বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে মই আজি আপোনাক দুই তিনিটা দেখাইছোঁ, আগলৈ আৰু বহুত আছে। এইটোত কি হৈছে চাওক, এইটোত আমি এনেকৈ দেখাম, এইটো যদি আমি এইটোত মাল্টিপ্লাই কৰোঁ আৰু মাল্টিপ্লাই কৰাৰ ফলত যদি ইয়াৰ ফিগাৰটো যদি জিৰ'তকৈ তলত যায়, তেতিয়াহ'লে আমি জিৰ' লিখিম, তেতিয়াহ'লে আমি জিৰ' বুলি আহিব লাগে, আদাৰৱাইজ মানে এজ ইট ইজ আহিব লাগে। চিম্পল আৰু এইটো মাল্টিপ্লাই বাই 11 চাওক কি হৈছে, এইটো কিবা এটা এৰৰ দেখাইছে। অ'কে, মই বেকেট এটা কম নিছোঁ। আমি আপোনালোকে এইটো ক্ৰছ চেক কৰি চাব ঠিকে আছে নে নাই। এতিয়া চাওক এই মানুহজনৰ ফিগাৰটো কুশল দাস নিগেটিভত আছে, জিৰ' দেখাইছে, কিন্তু বাকীকেইটা ঠিকে দেখাইছে। তাৰ নিগেটিভত আছে, তাক জিৰ' দেখাইছে, বাকীকেইটা ঠিক কাউণ্ট কৰিছে। এই তলত চাচোন কিবা এটা এৰৰ দেখাইছে, এইটো কি দেখালে? কেতিয়াবা কি হয়, কিছুমান ডেটাত মানে নাম্বাৰৰ ঠাইত কিছুমান স্পেচিয়েল টেক্সট থাকে, তেতিয়া কি এৰৰ দেখায়। গতিকে সেই এৰৰবিলাক যাতে আমি ইগনোৰ কৰি, কেতিয়াবা সেই এৰৰটো আমি চেঞ্জ কৰিব নোৱাৰোঁ, এইটোতো নাম্বাৰটোত যি আছে একাউণ্টিঙৰ বস্তু, এটা আমি ওৱানো দিব নোৱাৰোঁ, টুও দিব নোৱাৰোঁ, কিন্তু এইটোত যে ভেলুটো এৰৰ দেখাই আছে, সেইটোতো আমি জিৰ' কৰিব, তেতিয়া আমি এটা ফাংচন ইউজ কৰোঁ, ইফ এৰৰ। এই চেম ফৰ্মুলাৰ আগতে মই এটা এইটো ফৰ্মুলাৰ আগতে মই এটা ওপৰত চাওঁ আপোনালোকে ই ফাংচন দি আছে, তাতে আগতে মই আৰু এটা ফৰ্মুলা লগাই দিম, এবাৰ চিম্পল চালে আৰু কেতিয়াবা চালে শিকি যাওঁ। ইফ এৰৰ মানে যদি এৰৰ আহে, তেতিয়াহ'লে এইটো কি জিৰ' আহিব লাগে, জাষ্ট মই এটা কণ্ডিশ্যন দি দিম। এইটো ঠিকে আছে, এই ঠিকে আছে, ইয়ালৈকে একো চেঞ্জ হোৱা নাই, কিন্তু চাওক ইয়ালৈকে ঠিকে আছে, কিন্তু একদম তললৈকে যেতিয়া মই কপি কৰি দিছোঁ চেম ফৰ্মুলা, এইবাৰ চাওক এইবাৰ এৰৰ অহা নাই, জিৰ' আহিছে। সেইটো ক্ষেত্ৰত আমি ইফ এৰৰ ইউজ কৰোঁ। চ' ভিউৱাৰ্ছ, আজিলৈকে ইমানেই আছিল। আজিৰ ভিডিঅ'টো দীঘলীয়া হ'ল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ল। আজিলৈকে ইমানতে আহিছোঁ, ধন্যবাদ।